Hello friends, welcome to my channel, my world. আজি মই আপোনালোকৰ কাৰণে বহুত ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল শাহী পনীৰ। মই এতিয়া শাহী পনীৰ বনোৱা আৰম্ভ কৰিম। এইফালে বস্তুখিনি চাওক। মই 150 গ্ৰাম পনীৰ লৈছোঁ আৰু পিঁয়াজ এনেকৈ ৰাফ চপ কৰি লৈছোঁ, গ্ৰাইণ্ডাৰত দিম যিহেতু, আৰু টমেটো আৰু ইলাচি, নহৰু কেইটামান, তেজপাত, এইকেইটা মই এতিয়া বইল কৰি ল'ম ফাৰ্ষ্টত, তাৰপিছত গ্ৰাইণ্ডাৰত দিম। আহক। তেল অলপ দি আছোঁ, পনীৰখিনি ফ্ৰাই কৰিম। তেল অলপ দিলোঁ, পনীৰত অলপ হালধি গুড়ি দি আছোঁ আৰু অলপ নিমখ মিহলাই দিম। তেল গৰম হৈ গ'ল, পনীৰখিনি দি আছোঁ। অলপ তেলত ফ্ৰাই কৰি ল'ব লাগে। আপুনি যদি ইচ্ছা কৰে ডাইৰেক্ট পনীৰ এনেকৈ ৰান্ধিব পাৰে, ফ্ৰাই নকৰিলে হয়। অলপ ফ্ৰাই কৰি লৈ এতিয়া পনীৰখিনি ফ্ৰাই হৈ গ'ল। একদম বাদামী কালাৰ কৰিব নালাগে, অলপ ফ্ৰাই কৰিয়ে তুলি ল'ম। এতিয়া হৈ গ'ল, মই উঠাই লৈ আছোঁ। এতিয়া মই এই তেলতে পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'ম। গেছটো বঢ়াই দিলোঁ। এতিয়া দুটা তেজপাত দি আছোঁ আৰু কেইটামান নহৰু, কেইটামান নহৰু, 3-4টামান ইলাচি আৰু লং, গোটেইখিনি মিলাই মই ফ্ৰাই কৰি ল'ম। ইয়াতে টমেটোখিনিও দি আছোঁ। অলপ ফ্ৰাই কৰি পানী ঢালি বইল কৰি লওঁ। এতিয়া ফ্ৰাই হৈ গ'ল, মই তাতে অলপ পানী দিম। এতিয়া বইল হ'ব দিম। ভালকৈ বইল হৈ গ'লে টমাটোখিনি চফ্ট হৈ যাব। তেতিয়া মই গ্ৰাইণ্ডাৰত দি দিম। এতিয়া বইল হ'ব দি আছোঁ, ঢাকনিটো দি দিলোঁ। এতিয়া আহক চাই লওঁ হ'ল না নাই। এতিয়া হৈ গ'ল, মই গেছটো অলপ কমাই দি আছোঁ। এতিয়া মই বস্তুখিনি গ্ৰাইণ্ডাৰত কৰি ল'ম, মিক্সিত কৰি ল'ম। এতিয়া মই ফ্ৰাই কৰি ল'ম। হৈ গ'ল গ্ৰাইণ্ড কৰি। এতিয়া আৰু এটা পৰ্চন বাকী আছে, এইখিনি মই চালনী এটাত লৈ ষ্টেইনাৰটো দি কি কৰিম, এইটো হাতেদি কৰিলেও সেইখিনি গৰম আছে, হাতেদি কৰিলে ভাল হয়। গৰম কাৰণে মই এইটো দি কৰি আছোঁ।
গ্ৰেভিখিনি চাওক কিমান স্মুথ হৈছে। এতিয়া মই আকৌ পানখন উঠাই দিলোঁ, অলপ তেল দিম। ইয়াতে তেলৰ বদলে আপোনালোকে বাটাৰ ইউজ কৰিব পাৰে, মই তেলে দিলোঁ। এটা কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ দি আছোঁ তেলত, কালাৰটো ধুনীয়া হ'ব। হালধি পাউডাৰ, ধনিয়া আৰু জিৰা পাউডাৰ মিক্স আছে একেলগত। এতিয়া মই গ্ৰেভিখিনি ঢালি দিম। অলপ পানী দি আছোঁ, পানী দিলে গ্ৰেভিখিনি অলপ ঠিক হ'ব। এতিয়া অলপ কুক হ'ব দিম, নিমখটো দিয়ে বাকী আছে, নিমখখিনি দি দিম। নিমখ নিজৰ আন্দাজ মতন দিব। পাৰফেক্ট হৈছে গ্ৰেভিখিনি, বঢ়িয়া হৈছে। এতিয়া মই গৰম মছলাখিনি দিম। এইটো চাহী গৰম মছলা ছানৰাইজৰ, মই এইটো ইউজ কৰোঁ। এইটো হ'ল ফ্ৰেছ আমুল ফ্ৰেছ ক্ৰীম, মই এইটো ইউজ কৰিম। ভাল কৰি মিক্স কৰি মই পনীৰখিনি দিবলৈ আছে। এতিয়া ভাল কৰি মিক্স হৈ গ'ল, এতিয়া মই পনীৰখিনি দি আছোঁ। এতিয়া মই অলপ ঢাকনিটো দি আছোঁ। চাই লওঁ, হৈ গ'ল। মই গেছটো অফ কৰি আছোঁ। এতিয়া মই চাৰ্ভ কৰিম। একদম ধুনীয়া হৈছে, বঢ়িয়া হৈছে, গ্ৰেভিটো পাৰফেক্ট হৈছে। আপোনালোকে বনাই চাব। এতিয়া মই অলপ ক্ৰীম ইউজ কৰিম। আপোনালোকে বনাই চাব, যদি পচন্দ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি মই দি থাকিম। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।